ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ নৱম শ্ৰেণী পাঠৰ মানৱ বন্দনা কবিতাটি আলোচনা কৰিবলৈ ওলাইছোঁ। মানৱ কবিতাটিৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আমি আগৰৱালা দেৱৰ বিষয়ে কিছু জানি লওঁ আহা। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় 1867 চনত আৰু মৃত্যু হৈছিল 1938 চনত। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালা। ত্ৰিমূৰ্তি বুলিলে আমি লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী দেৱক বুজি পাওঁ। ৰোমান্টিক যুগৰ এজন শ্ৰেষ্ঠ কবি। তেখেতৰ কবিতা পুথি দুখন, প্ৰতিমা আৰু বিনবৰাগী। আগৰৱালা দেৱৰ দ্বাৰা সম্পাদিত কাকত, জোনাকী আৰু সাদিনীয়া অসম। এতিয়া আমি কবিতাটি লৈ আহিছোঁ। মানৱ বন্দনা। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। অৰ্থাৎ এই পৃথিৱীত মানুহৰ জন্ম হৈছে আৰু মানুহৰ মৃত্যু হৈছে, কিন্তু মানুহৰ গতিৰ অন্ত নাই। সেইকাৰণে মানুহক ময়াপী জীৱ বুলি কবিয়ে কৈছে। মানুহৰ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। ইমান মানুহৰ অহৰহ মৃত্যু আৰু জন্মৰ শেষতো এই মৰতত কিয় মানুহৰ গতিৰ অন্ত নাই পোৱা বুলি কবিয়ে প্ৰশ্ন কৰিছে। মানৱী জনম দিয়াওতো আই, মানৱী কৰম ঘোটে। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহ হিচাপে আমি জন্ম লৈছোঁ, গতিকে আমি মানুহৰ দৰে কৰ্ম কৰিবলৈ কবিয়ে কৈছে। আৰু মানুহেই মানুহৰ মৰম বুজি পোৱাটোৱেই মানুহৰ একমাত্ৰ ধৰ্ম হোৱা উচিত। মানুহেই লগ, মানুহেই সং, মানুহেই পৰাত পৰ। এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সং। সেয়েহে মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ জীৱ। সেয়ে আমি মানৱে পৃথিৱীখনকেই নিজৰ ঘৰ বুলি ভাবিব লাগে আৰু প্ৰত্যেকেই প্ৰত্যেকৰ বাবে কাম কৰিলে এই পৃথিৱীখন স্বৰ্গতকৈও এখন শ্ৰেষ্ঠ ঠাই হিচাপে সৃষ্টি হ'ব। স্বৰ্গ বুলি অন্য কোনো স্থান নাই। মানুহেই সেও, মানুহ বিনে নাই কেও। কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেও। মানুহেই দেৱতা, সেইকাৰণে মানুহকেই সেৱা কৰা উচিত। মানুহৰ বিনে অন্য কোনো দেৱতা নাই। সেইকাৰণে পূজাৰ অৰ্ঘ্য, পাদ্য মানে ভৰি ধোৱা পানী লৈ মানুহকেই পূজা অৰ্চনা কৰিলে মানৱৰ জয় হয় বুলি কবিয়ে ক'ব বিচাৰিছে।